আজিৰ ভিডিঅ'টোত আমি কথা পাতিম সাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনৰ বিষয়ে। নমস্কাৰ, মোৰ নাম পুষ্পাঞ্জলি দাস দত্ত আৰু মই যোৱা 10 বছৰ ধৰি পেলাই ব্লগিং কৰি আহিছো। সাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন ব্লগিঙৰ এক অপৰিহাৰ্য অংগ। সকলো প্ৰকাৰৰ ব্লগাৰে সদায় এটা কথাতে বেছিকে গুৰুত্ব দিয়ে, সেইটো হৈছে ব্লগ ট্ৰাফিক। তাৰমানে আপোনাৰ ব্লগটো কিমান মানুহে পঢ়ে, কাৰণ যিমানে আপোনাৰ ব্লগটো বেছি মানুহে পঢ়িব সিমানে ব্লগটো পপুলাৰ হ'ব, আপোনাৰ এজ এ ব্লগৰ অথৰিটিটো বাঢ়িব আৰু ব্লগ ট্ৰাফিক বঢ়া মানে কি হয়, ব্লগৰ ৰেভিনিউটো সিমানে বাঢ়ি বাঢ়ি গৈ থাকে। কিন্তু সাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনটো ইমান সহজ নে? মানুহে কিয় সাৰ্চ কৰে আৰু কেনেকৈ আমি সেই সাৰ্চৰ বিপৰীতে আমাৰ ব্লগ পোষ্টবিলাকক মানুহৰ চকুৰ আগত দাঙি ধৰিব পাৰো, সেইখিনি কথাকে আমি কথা পাতিম। ভিডিঅ'টো একদম শেষলৈ চাবলৈ নাপাহৰিব, কাৰণ মোৰ যিটো সাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন ষ্ট্ৰেটেজি তাক মই সদায় 3টা ভাগত ভগাও। প্ৰথমটো হৈছে কিৱৰ্ড ৰিচাৰ্চ, ছেকেণ্ডটো হৈছে কণ্টেণ্ট ষ্ট্ৰেটেজি আৰু একদম লাষ্টৰটো হৈছে ব্লগ পোষ্ট অপ্টিমাইজেশ্যন। মানে মই কেনেকে ক'ত ব্লগটো সাৰ্চ ইঞ্জিনৰ কাৰণে অপ্টিমাইজ কৰো, সেই গোটেইখিনি আজি আমি শিকিম। গতিকে ষ্টে টিউন ফৰ দ্য লাষ্ট পাৰ্ট অলছো। অ'কে, আমাক SEO লাগে কিয়? সাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন ব্লগিঙৰ কাৰণে কিয় দৰকাৰী? প্ৰথম কথা মই ক'লোৱেই যে সাৰ্চ ইঞ্জিনে আমাৰ ব্লগলৈ বেছিকৈ ট্ৰাফিক পঠিয়ায়। ছেকেণ্ড, আমাৰ এজ এ ব্লগাৰ অথৰিটিটো বঢ়ায়। যিমানে মানুহে পঢ়িব, যিমানে মানুহে ব্লগটো পপুলাৰ কৰিব, পপুলাৰ ব্লগাৰ হিচাপে আপোনাৰ যিটো টপিক সেইটোৰ ওপৰত এক্সপাৰ্টিজ বা অথৰিটিটো কি হয়, লাহে লাহে বাঢ়ি গৈ থাকে। আৰু এই দুটা বঢ়া মানে কি হয়, আপোনাৰ ব্লগৰ ইনকাম, ব্লগৰ পৰা যিখিনি আপুনি টকা উপাৰ্জন কৰি আছে তাৰ পৰিমাণটো বাঢ়ি গৈ থাকে। যদি আপুনি প্ৰফেশ্যনেল ব্লগিং আৰম্ভ কৰিছে, তেতিয়াহ'লে সাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনে আপোনাৰ এফিলিয়েট মাৰ্কেটিং হওক, আপোনাৰ এড ৰেভিনিউ হওক, বা আপোনাৰ যদি নিজৰ প্ৰডাক্ট আছে, অনলাইন প্ৰডাক্ট বা ফিজিকেল প্ৰডাক্ট আছে, সেই গোটেইখিনি আপোনাৰ এটা ফুল ফ্লেজড অনলাইন বিজনেছ গঢ়ি তোলাত অত্যন্ত সহায় কৰে। পাৰ্চনেলি মোৰ ব্লগবিলাক সদায় সাৰ্চ ইঞ্জিন অপ্টিমাইজ হয় আৰু মোৰ মেক্সিমাম ৰেভিনিউ, মেক্সিমাম টকা মানে উপাৰ্জনৰ টকা বা মেক্সিমাম ট্ৰাফিক কি হয়, মোৰ সদায় সাৰ্চ ইঞ্জিনৰ পৰাই আহে। গতিকে প্ৰথমতে আমি বুজি ল'ব লাগিব যে মানুহৰ সাৰ্চ ইণ্টেণ্ট কি, মানে মানুহে কিয় সাৰ্চ কৰি আছে কিবা এটা টপিক। তেওঁলোকৰ কিবা এটা প্ৰশ্ন আছে কাৰণে সাৰ্চ কৰিছে, তেওঁলোকে কিবা এটা সলিউশ্যন বিচাৰিছে কাৰণে সাৰ্চ কৰিছে, নে তেওঁলোকে অকল এণ্টাৰটেইনমেণ্ট বা মনোৰঞ্জনৰ কাৰণে সাৰ্চ কৰি আছে। ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আপোনাৰ যিটো ব্লগ পোষ্ট, সেই ব্লগ পোষ্টটো লিখাত বা ক্ৰিয়েট কৰাত কি হয়, সহায় হয়। মই এক্সাম্পল এটা দিছো। মোৰ সৰু ল'ৰা এটা আছে, ল'ৰাটোৰ যেতিয়াই গাটো বেয়া হয়, মই এবাৰ গুগল কৰি চাওঁ যে শুকান কাহটো কেনেকে নোহোৱা কৰিব পাৰে। কৰাৰ লগে লগে কি হয়, মোৰ তাত ৰিজাল্ট বিলাক আহি যায়। তাৰে মেক্সিমাম কি হয়, পেৰেণ্টিং ব্লগছ হয়। গতিকে সেই পেৰেণ্টিং ব্লগাৰ খিনিয়ে জানে যে এইটো টপিক মাক বিলাকেহে বিচাৰিব। সেইকাৰণে আমাৰ ছেকেণ্ড বেজটো হৈছে, যিটো ছেকেণ্ড বেজ ডেমোগ্ৰাফি, মানে তেওঁলোকৰ বয়স কেনেকুৱা, তেওঁলোকে ক'ত থাকে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিও সাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যনৰ যিটো ভিত্তি সেইটো গঢ়ি ল'ব পাৰি। কিন্তু চবতকে ইম্পৰ্টেণ্ট হৈছে মানুহে কিয় সাৰ্চ কৰি আছে, সাৰ্চ ইণ্টেণ্টটো কি, সেইটো জনা আপোনাৰ অত্যন্ত দৰকাৰ। আৰু এইটো কেনেকে কৰিব পাৰি, যেতিয়া আপোনাৰ ব্লগৰ টপিকটো আপুনি চুজ কৰিব, আমাৰ বহুতো ব্লগাৰ আছে যিয়ে সকলো টপিকৰ ওপৰত লিখে, কিন্তু সেই তেনেকুৱা কৰাতকে যদি আপোনালোকে অকল এটা টপিক বা এটা বা দুটা টপিকৰ ওপৰত ব্লগিং কৰে, তেতিয়াহ'লে কি হয়, এই যিখিনি মানুহে এটা পাৰ্টিকুলাৰ সাৰ্চ টাৰ্ম কিৱৰ্ড বিচাৰি ফুৰিব গুগলত, তেওঁলোকে আপোনাৰ ব্লগটো বিচাৰি পোৱাত কি হয়, সহায় হয়। উদাহৰণস্বৰূপে আপুনি খাদ্য বনাই ভাল পায় বা আপুনি ভাত ৰান্ধি ভাল পায়, এতিয়াৰ সময়ত সকলোতকৈ বেছিকৈ
সার্চ হোৱা টপিক এটা হৈছে হোমমেড মিলস ঘৰুৱা খানা যদি আপোনাৰ ব্লগটোত আপুনি ঘৰুৱা খানাৰ বিষয়ে লিখিছে আৰু আপোনাৰ কিৱৰ্ডটোত কিৱৰ্ডটোৰ জৰিয়তে গুগলে গম পাইছে যে এই ব্লগটোৱে হোমমেড মিলস বা ঘৰুৱা খানাৰ বিষয়ে লিখি আছে তেতিয়াহ'লে কি হ'ব গুগলে নিজে আপোনাৰ ব্লগটো লৈ পেলাই সেই মানুহ যিখিনি মানুহে ঘৰুৱা খানাৰ বিষয়ে গুগলত সাৰ্চ কৰি আছে তেওঁলোকৰ আগত দাঙি ধৰিব তৃতীয়টো বেছ হৈছে সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন যে তেওঁলোক ক'ত বসবাস কৰে কিয় কাৰণ এড ৰেভিনিউ মই যিটো দেখিছো সদায় যিখিনি ইউএছ বা ইউকেৰ পৰা অহা টপিক সেই যিখিনি ট্ৰাফিক সেই ট্ৰাফিকে কি হয় হাই কোৱালিটি ট্ৰাফিক বুলি ধৰা হয় আৰু যিমানে সেইখিনি ট্ৰাফিক আহিব আপোনাৰ এডৰ ৰেভিনিউ কি হয় বাঢ়ি গৈ থাকে আৰু হাউ আৰ দে এক্টিং অন দা ব্লগ তেওঁলোকে ব্লগটো একদম শেষলে পঢ়িছে নে নাই তেওঁলোকে কিমান সময় ব্লগটোত আছে তেওঁলোকে আপোনাৰ ইমেইল লিষ্ট সাবস্ক্ৰাইব কৰিছে নেকি তেওঁলোকে আপোনাৰ পোষ্টটো বাহিৰত শ্বেয়াৰ কৰিছে নেকি এই গোটেইখিনি বস্তু কি হয় অত্যন্ত ইম্পৰ্টেন্ট হয় এই তাৰে পিছত আহিব আমাৰ কিৱৰ্ড ৰিসাৰ্চ ধৰি লওক আপুনি এটা টপিক বাছি লৈছে নিজৰ ব্লগৰ কাৰণে সেইটো হৈছে হোম বাজেট ফৰ এ ফ্যামিলি আপোনাৰ সুপাৰ নিশ ব্লগ আপুনি একদম এটা টপিকৰ ওপৰতে বেছিকৈ লিখে এইটো হৈছে চাৰিটা মানুহৰ এটা ফ্যামিলিৰ কাৰণে কেনেকৈ এখন বাজেট তৈয়াৰ কৰিব পাৰি আপুনি সেইটো টপিকৰ ওপৰতে আপোনাৰ এক্সপাৰ্টিজ আছে আপোনাৰ সেইটো স্কিলে আছে আপুনি সেইটোৰ বিষয়ে লিখিছে এতিয়া আপোনাৰ প্ৰথমটো কাম হ'ব এইটো নোট ডাউন কৰা যে মানুহে গুগলত বা ইউটিউবত কেনেকে বস্তুবিলাক বিচাৰি আছে সাপোজ মই যদি এতিয়া গুগলত কিবা এটা বস্তু সাৰ্চ কৰো হোম বাজেটৰ ওপৰত তেতিয়াহ'লে মই কি সাৰ্চ কৰিম মই কৰিব পাৰো যে how to create a budget for a family of 4 মোৰ ফ্যামিলি তিনটা মানুহ গতিকে মই ফ্যামিলি অফ 4 বুলি দিম কাৰণ আমাৰ সদায় আলহী অতিথি থাকে আৰু আমি সেইমতে আমাৰ যদি বাজেটখন তৈয়াৰ কৰো তেতিয়াহ'লে আমাৰ কি হয় জীৱন যাপনত অত্যন্ত সুবিধা হয় বা মই এনেকৈ সাৰ্চ কৰিব পাৰো how to maintain a home budget for a family of 4 বা এনেকৈ কৰিব পাৰো what to include in a home budget যদি আপুনি ভাবে যে আপোনাৰ ব্লগৰ যিখিনি ব্লগ পোষ্ট সেইখিনি অত্যন্ত উৎকৃষ্ট মানুহে পঢ়ি ভাল পাব আৰু মানুহৰ সহায় হ'ব আপুনি এইটো বস্তু বুজি পোৱাটো অত্যন্ত জৰুৰী যে মানুহে কেনেকৈ সাৰ্চ কৰি আছে আৰু কি টাৰ্ম সাৰ্চ কৰি আছে তেওঁলোকৰ পেইন পইণ্ট বিলাক কেনেকুৱা তেওঁলোকৰ কি প্ৰবলেম লৈ পৰিছে মই এনেকৈ সাৰ্চ কৰিব পাৰো যে মোৰ ইমানখিনি মোৰ 10,000 টকা দৰমহা 10,000 দৰমহাত মই কেনেকৈ এখন বাজেট বনাব পাৰো বা মোৰ 20,000 টকা দৰমহা মই সেই 20,000 টকাৰ দৰমহাত কেনেকৈ এটা বাজেট কৰিব পাৰো আৰু কিমান মানুহে সাৰ্চ কৰি আছে আপুনি যেতিয়াই গুগলত কিয় এটা বস্তু বিচাৰিব সদায় তলেৰে এটা লাইন আহে যে ইমান নম্বৰ কুৱেৰিজ উইদিন দিস সেকেন্ড মানে মানুহে তেনেকে বিচাৰি আছে আৰু কেনেকুৱা কন্টেন্ট তেওঁলোকে চাই আছে তেওঁলোকে ইউটিউব ভিডিঅ চাইছে নে তেওঁলোকে ব্লগ পোষ্ট পঢ়িছে সেইটো বস্তু বহুত ইম্পৰ্টেন্ট কাৰণ ভিডিঅ কন্টেন্টটো আজিকালি কি হৈছে বাঢ়ি গৈ আছে আৰু মানুহে ভিডিঅ বেছিকৈ গুৰুত্ব আৰোপ কৰি আহিছে এতিয়া আপুনি কেনেকৈ জানিব কেনেকৈ কিৱৰ্ড ৰিসাৰ্চ কৰিব আপুনি নিজে সেই মানুহটোৰ জায়গাত থিয় হৈ চাব মই ব্লগিঙৰ বিষয়ে লিখো ব্লগিঙৰ বিষয়ে ভিডিঅ বনাও গতিকে মই চিন্তা কৰো যে মই আজিৰ পৰা 7 বছৰ আগত বা 10 বছৰ আগত যেতিয়া মই নিউ কামাৰ আছিলো মই কি টপিক সাৰ্চ কৰিছিলো বা নতুন ব্লগাৰ এজনীয়ে কি টপিক বিচাৰিব পাৰে গতিকে মই মোৰ ব্লগ টপিক বিলাক মই তেনেকৈয়ে কি কৰো বিচাৰো আৰু ৰেডি কৰো পেইন পইণ্ট বিলাকত তেনেকৈ আমি কৰিম যে পেইন পইণ্ট খিনি কেনেকৈ মানুহৰ ওপৰত মানুহে কিহত বেছিকৈ গুৰুত্ব দিব সেইটো কথা জনাটো অত্যন্ত প্ৰয়োজনীয় ইয়াৰ নেক্সট ফেজটো হৈছে কন্টেন্ট ষ্ট্ৰেটেজি যেতিয়া আপুনি কিৱৰ্ড ৰিসাৰ্চ কৰি ওলাব যে কোনকেইটা কিৱৰ্ডত মানুহে বেছিকৈ সাৰ্চ কৰি আছে বা কোনকেইটা
keyword আপোনাৰ ব্লগত বা ব্লগ পোষ্টত ইউজ কৰিলে search engine optimization আপোনাৰ বেছি সহায় হ'ব তো তেনেকুৱা যে আমি কি কৰিম এটা কিৱৰ্ডৰ লিষ্ট এটা বনাই লম তাৰ ওপৰত ভিত্তি কৰি মই কি কৰো এটা কন্টেন্ট স্ট্ৰেটেজি বনাও কন্টেন্ট স্ট্ৰেটেজিৰ মূল ভিত্তিটোৱে হৈছে আপোনাৰ ব্লগৰ টপিকটো মই সদায় কওঁ মোৰ আগৰ ভিডিঅ' বিলাকতো কৈছো বা আজিও কৈছো যে ব্লগিং নিচ এটা থকাটো খুবেই প্ৰয়োজনীয় আৰু ব্লগিং নিচটো যিমানে আপোনাৰ নেৰো হয় আপোনাৰ যিখিনি টাৰ্গেটেড অডিয়েন্স সেই টাৰ্গেটেড অডিয়েন্স খিনিয়ে আপোনাৰ ব্লগটো বিচাৰি পোৱাত সহায় হয় সাপোজ আপুনি ট্ৰেভেল ব্লগাৰ ট্ৰেভেল এটা নিচ হয় ঠিকে আছে কিন্তু পৃথিৱীত অসংখ্য ট্ৰেভেল ব্লগাৰ্স আছে আপুনি ট্ৰেভেলৰ কোনটো পাৰ্টক বেছিকে গুৰুত্ব দিছে সেইটো হ'ব আপোনাৰ সুপাৰ নিচ মানে নিচৰ আৰু মাজৰ মানে একদম টু দি পইণ্ট টপিক সাপোজ আপুনি আপুনি বাজেট ট্ৰেভেল কৰিব পাৰে আপুনি লাক্সাৰি ট্ৰেভেল কৰিব পাৰে আপুনি উইদিন ইণ্ডিয়া ট্ৰেভেল কৰিব পাৰে আউটসাইড কৰিব পাৰে এনেকুৱা ব্লগ মই দেখো ট্ৰেভেল ব্লগাৰ তেওঁলোকৰ মানে বহুত কেইটা ব্লগ থাকে আৰু প্ৰত্যেকটো ব্লগৰে ডেষ্টিনেশ্যনটো এটা হয় তেনেকুৱা এজনী ব্লগাৰ ভিক্টৰিয়া নামৰ ব্লগাৰ এজনী আছে তেওঁ কি কৰে তেওঁৰ তিনটা ট্ৰেভেল ব্লগ এটা ব্লগত তেওঁ অকল লাক্সাৰি ট্ৰেভেলৰ বিষয়ে লিখে ধৰক আমাৰ যে প্যালেচ অন হুইলছ বুলি এখন ৰেলগাড়ী এখন আছে ইণ্ডিয়াত তেনেকুৱা মানে লাক্সাৰি ট্ৰেভেল যিবিলাক সেইবিলাকৰ বিষয়ে লিখে এটা ব্লগ আছে তেওঁ য'ত অকল ক্ৰুজ লিখে ক্ৰুজৰ সি ক্ৰুজ হওক ৰিভাৰ ক্ৰুজ হওক গোটেই অল অভাৰ দ্য ৱৰ্ল্ড তেওঁ ঘূৰি ফুৰে গতিকে তেওঁ বিভিন্ন প্ৰকাৰৰ ক্ৰুজতো যায় এটা ব্লগ আছে যিটো ডেডিকেটেডলি অকল ক্ৰুজৰ ট্ৰেভেলখিনিৰ বিষয়ে লিখে তেওঁৰ আন এটা ব্লগ আছে য'ত তেওঁ কি কৰে যিহেতু লাক্সাৰি হওক বা ক্ৰুজে হওক তেওঁৰ ট্ৰেভেলটোৱে কি হয় এটা হাই বাজেট ট্ৰেভেলৰ গতিকে সেই হাই বাজেট ট্ৰেভেল কৰিবলৈ আপোনাৰ কেনেকে পইচা মেইনটেইন কৰিব পাৰি সেই বিষয়ে তেওঁ আন এটা ব্লগ এটা আছে তো তেনেকে আপোনাৰ যদি ট্ৰেভেল ব্লগ আছে তো আপুনি সেইটো ভাবি ল'ব লাগিব যে মোৰ ট্ৰেভেল ব্লগৰ নিচ হৈছে এইটো যে মই অসমৰ ট্ৰেভেলৰ ওপৰত লিখিম অসমত মানুহে কেনেকে আহিব পাৰে কি চাব পাৰে কোনখন নেশ্যনেল পাৰ্ক আছে ৱাইল্ড লাইফ চেঞ্চুৰী আছে কোনটো জেগাত গ'লে কি দেখা পাব গল্ফ টুৰিজিমৰ বিষয়ে আমাৰ ৰিলিজিয়াছ টুৰিজিমৰ বিষয়ে বহুত কিবা কিবি লিখিব পাৰে সেইমতে আপুনি চাই ল'ব লাগিব যে মানুহে কি বিচাৰি আছে অসমত আহিবলৈ মানুহে বিচৰা গুগল টাৰ্ম মানে কিৱৰ্ড এটা কমন হৈছে what is the best time to visit Assam climate in Assam বা what to visit in Assam তো তেনেকুৱা যিখিনি আপোনাৰ কিৱৰ্ড সেই কিৱৰ্ডৰ যিটো সেইমতে যদি আমি লিখো সাপোজ আপোনাৰ ব্লগটো জাষ্ট ষ্টাৰ্ট কৰিছে এতিয়া মানে ভাবি আছে যে মই কি লিখো গতিকে সেই যিখিনি আপুনি নিজে কি কৰিব যে আসাম ট্ৰেভেল বুলি গুগলত সাৰ্চ কৰি যাব আৰু এই যেটো মই উদাহৰণ দিছো এই উদাহৰণটো সবতে খাতে প্ৰত্যেকটো বস্তুতে খাতে আপোনাৰ যি ব্লগিং নিচ হওক যি টপিক হওক আপুনি নিজে যেতিয়া সাৰ্চ কৰি চাব সাৰ্চৰ একদম তলৰ আপুনি চাব কিছুমান ৰিলেটেড সাৰ্চ টাৰ্ম থাকে সেইবিলাক হৈছে একটা প্ৰকাৰৰ কিৱৰ্ড মানে মানুহে সেইকেইটা টাৰ্ম ইউজ কৰি পেলাই সেই পাৰ্টিকুলাৰ টপিকটো গুগলত সাৰ্চ কৰি আছে আৰু সেইকাৰণেহে গুগলে আপোনাক সেইটো বস্তু দেখুৱাইছে এক্সটেন্সিভ কিৱৰ্ড ৰিসাৰ্চ কন্টেন্ট স্ট্ৰেটেজি এটা পাৰ্ট হয় কাৰণ তাৰে ওপৰত ভিত্তি কৰি আমি কি কৰো যে লং টেইল কিৱৰ্ড অকল আসাম বুলি দিলে আপোনাৰ এটা ব্ৰড এটা এৰিয়া হয় আসাম ট্ৰেভেল বুলি দিলে কি হয় সেই ব্ৰডনেছটো অকমান নেৰো হয় যদি ট্ৰেভেলিং ইন আসাম ইন ডিসেম্বৰ সেইটো হৈছে আপোনাৰ কি লং টেইল কিৱৰ্ড মানে কিৱৰ্ডটো ৩-৪টা শব্দৰে গঠিত দীঘলীয়া কিৱৰ্ড মানে যিমান স্পেসিফিক হ'ব যিমান স্পেসিফিক লং টেইল কিৱৰ্ড আপুনি আপোনাৰ ব্লগত ইউজ কৰিব আপোনাৰ সাৰ্চ ইঞ্জিন অপটিমাইজেশনত সিমানে বেছি সহায় হ'ব লাষ্ট পইণ্টটো হৈছে কন্টেন্ট স্ট্ৰেটেজিৰ কম্প্ৰিহেনসিভ ব্লগ পোষ্ট মানে দীঘলীয়া আপুনি গল্ফ টুৰিজিমৰ বিষয়ে অসমৰ গল্ফ টুৰিজিমৰ বিষয়ে লিখিছে তেতিয়াহ'লে অকল আপুনি ক'ত ক'ত গল্ফ টুৰিজিমত যাব পাৰে অকল যোৰহাটৰ কথা লিখিলে নহব গল্ফ টুৰিজিমটো ক'ৰ পৰা আহিছে কেনেকে আহিছে ক'ত যাব পাৰি কাক কন্টেক্ট কৰিব পাৰি ক'ত থাকিব পাৰি বা গল্ফৰ কাৰণে ভাল বেটাৰ সময় কোনটো সেই গোটেইখিনি মিলাই পেলাই যেতিয়া ব্লগ পোষ্ট এটা কম্প্ৰিহেনসিভ লিখিব তেনেকুৱা প্ৰকাৰৰ
ব্লগ পোষ্ট বিলাকক কি কৰে গুগলে সদায় ফেভাৰ কৰে যিমানে এক্সটেন্সিভ হ'ব যিমানে আপুনি ইন ডিটেইলড ব্লগ পোষ্ট লিখিব গুগলে সেই পোষ্ট বিলাকক আৰু যিমানে আপডেটেড হ'ব হেনেকুৱা পোষ্টক সদায় গুগলে কি কৰে ফেভাৰ কৰে আৰু আপোনাৰ যিখিনি টাৰ্গেট অডিয়েন্স তেওঁলোকৰ সন্মুখত আপোনাৰ ব্লগটো দাঙি ধৰে গতিকে আপুনি যেতিয়া সাৰ্চ ইঞ্জিন অপটিমাইজ কৰিবলৈ এটা ব্লগ পোষ্ট লিখিব প্ৰথমতে আপুনি ভাবি লওক যে আপোনাৰ কোনটো লং টেইল কিৱৰ্ডৰ কাৰণে আপুনি লিখিব ফৰ এক্সাম্পল আপুনি লিখিব বিচাৰিছে অসমৰ হিল ষ্টেচন বিলাকৰ বিষয়ে বা নৰ্থ ইষ্ট পোষ্ট লিখক কেতিয়া পোষ্ট কৰিব আৰু কেনেকৈ প্ৰমোট কৰিব ব্লগ পোষ্টটো লিখাৰ আগতে সেইটো বস্তু ডিসাইড কৰি লওক আপুনি ইয়াৰ কাৰণে কি কৰিব পাৰে যে আপোনাৰ যেটো গুগল এনালাইটিক্স বা ড্যাশবোৰ্ড তাত গৈ পেলাই কোনখিনি সময়ত আপোনাৰ ৰিডাৰখিনি বেছি এক্টিভ থাকে আপোনাৰ ব্লগত সেই সময়ৰ আগে আগে যদি আপুনি ব্লগ পোষ্টটো পাবলিশ কৰে তেতিয়া হলে কি হ'ব যে আপোনাৰ ব্লগ পোষ্টটোৱে ম্যাক্সিমাম attention আপোনাৰ ৰিডাৰখিনিৰ পৰা পাব কেনেকৈ প্ৰমোট কৰিব গুগলৰ যেটো SEOৰ ফ্যাক্টৰ তাৰে ভিতৰত মানুহে আপোনাৰ ব্লগ পোষ্টটো কিমান শেয়াৰ কৰিছে হেতুও মেটাৰ কৰে গতিকে আপুনি ফেসবুকত কৰিব নে ফেসবুক পেজত কৰিব টুইটাৰত কৰিব নে পিন্টাৰেষ্টত কৰিব এই গুটিখিনি আপুনি কি কৰিব এটা ষ্ট্ৰেটেজি এটা বনাই লব এই টপিকটো আমি আহিবলগা ভিডিও বিলাকত আকৌ পাতিম কেনেকৈ ব্লগ পোষ্ট এটা প্ৰমোট কৰিব পাৰি মই অলৰেডি কৈছো যে কম্প্ৰিহেনসিভ পোষ্ট লিখিব লাগে মিনিমাম 1000 যিমানে ব্লগ পোষ্ট দীঘলীয়া হয় গুগলে ভাবে যে এখন পুৰা কম্প্ৰিহেনসিভ গাইড হয় এইটো টপিকৰ ওপৰত গতিকে এই পোষ্টটো আমি কি কৰো বেলেগ মানুহক দেখুৱাম গতিকে মিনিমাম যদি 1000 শব্দ লিখে বা 1500 2000 2500 3000 শব্দ যিমানে দীঘলীয়া হ'ব আৰু যিমানে তাতে টু দি পইণ্ট আনসাৰ্স থাকিব ইনফৰমেশন থাকিব সিমানে কি হয় গুগলে তেনেকুৱা ব্লগ বিলাকক প্ৰিফাৰ কৰিব এই কাৰণে মই মাজে মাজে মোৰ ব্লগাৰ ফ্ৰেন্ড বিলাকৰ কথা পাতো যিখিনি ফিকশন লিখে যিখিনি গল্পৰ প্ৰবন্ধ লিখে মই তেওঁলোকক সদায় এটা এডভাইস দিও যে আপোনালোকে গল্পৰ গল্প বা কবিতাৰ উপৰিও প্ৰবন্ধও লিখক আৰু এটা বা দুটা পোষ্ট কি কৰক ইংৰাজীত দিয়ক যাতে সেই টপিকটোত যিখিনি মানুহে বিচাৰি আছে সেইখিনি মানুহে আপোনাৰ ব্লগটোলে আহে আপোনাৰ ট্ৰাফিকটো বাঢ়ে আৰু আপুনি আপোনাৰ ব্লগৰ পৰা এটা ভাল ইনকাম এটা কৰিব পাৰে আৰু যেতিয়া মই যেটো কৈছো কম্প্ৰিহেনসিভ গাইড হলে বেছি ভাল হয় তাতে আপুনি ফটো দিব পাৰে অডিও দিব পাৰে ইউটিউব ভিডিও যদি আপোনাৰ আছে আপোনাৰ নহলেও বেলেগৰ যদি ৰিলেটেড ইউটিউব ভিডিও আছে কোনবা ট্ৰেভেল ব্লগাৰে কৰিছে আপোনাৰ নৰ্থ ইষ্টৰ হিল ষ্টেচনৰ ওপৰত বা আপুনি যদি গল্ফ টুৰিজমৰ ওপৰত লিখিছে কোনবা যদি গল্ফ টুৰিজমৰ আপোনাৰ তেনেকুৱা ভিডিও আছে সেইবিলাকো দি দিব পাৰে এইবিলাক গোটেইবিলাক ফ্যাক্টৰি কি কৰে যে আপোনাৰ ব্লগটো বেছি মানে ভাল হবলে এটোৱে সহায় কৰে আৰু 1000 শব্দ লিখিছো মানে আমি একদম ৰচনা লিখা টাইপ নহয় আমি কি কৰিব পাৰো যে গোটেই ব্লগ পোষ্টটো আমি এটা কিছুমান সেকশনত ভগাই লব পাৰো সাপোজ আপুনি গল্ফ টুৰিজমৰ বিষয়ে লিখিছে এটা সেকশন হ'ব পাৰে যে the history of gold tourism in Assam বা এটা সেকশন হ'ব পাৰে how to contact someone for gold tourism বা travel agencies who deals in gold tourism এই গোটেইখিনি বস্তু যদি আপুনি আপোনাৰ ব্লগ পোষ্টত দিয়ে আৰু ভাল সেকশন সাব হেডিংছৰ লগত তেনেকুৱা কৰে তেতিয়া হলে সেই কন্টেন্ট ষ্ট্ৰেটেজিটোৱে কি কৰে আপোনাৰ ব্লগ পোষ্ট বিলাক সাৰ্চ ইঞ্জিন অপটিমাইজড হোৱাত সহায় কৰে লাষ্ট পইণ্টটো ইয়াৰে হৈছে ৰাইট বেটাৰ হেডলাইনছ এণ্ড মেটা ডেসক্ৰিপশনছ আমি এইটো বিষয়ে এতিয়া কথা পাতিম আমাৰ থাৰ্ড ষ্টেজটো মই কৈছিলো যে ব্লগ পোষ্ট এটা কেনেকে অপটিমাইজ কৰিব পাৰে
প্ৰথম কথাটো হৈছে কিৱৰ্ডটো আমি য'তে ত'তে দিলেই নহ'ব সৰ্বপ্ৰথম আমি দিব লাগিব আমাৰ লং টেইল কিৱৰ্ডটো আমাৰ ব্লগৰ হেডলাইন বা টাইটেলটো ছেকেণ্ড দিব লাগিব ফাৰ্ষ্ট পেৰাগ্ৰাফত কিয় কাৰণ গুগল যিখিনি ৰিডাৰ আছে সেই ৰিডাৰখিনি আপোনাৰ কি কৰে ফাৰ্ষ্ট পেৰাগ্ৰাফটো পঢ়িয়ে ডিসাইড কৰে যে গোটেইটো পঢ়িব নপঢ়ে গতিকে আমি যদি আপোনাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফটোতে সেই কথাখিনি যদি আমি কৈ পেলাই যে আমি ব্লগ পোষ্টটো কিহৰ ওপৰত কৈ পেলাই যদি এটেনশ্যনটো গ্ৰেব কৰি ল'ব পাৰো তেতিয়াহ'লে চান্সেছ থাকে যে সেই ৰিডাৰ পাৰ্টিকুলাৰ ৰিডাৰজনীয়ে আপোনাৰ ব্লগ পোষ্টটো সম্পূৰ্ণকে পঢ়ে আৰু আপোনাৰ এডভাইচখিনি শ্বেয়াৰ কৰে সাব হেডিং বিলাকত কনক্লুজনত থাকিব লাগে কিৱৰ্ডবিলাক আৰু গোটেই বডিটোত যদি 800ৰ ৱৰ্ড হয় তেতিয়াহ'লে 7টা বা 8টা 1000 হলে 10টা বা 12টা বা 2000 ৱৰ্ডছৰ হলে তেনেকুৱাকে 15টা বা 18টাকে 18 বাৰ সেই কিৱৰ্ডটো ইউজ কৰিব পাৰে এইটো নহয় যে আপুনি প্ৰত্যেকটো লাইনতে কিৱৰ্ড ইউজ কৰিব লাগে প্ৰত্যেকটো পেৰাগ্ৰাফতে আপুনি কৰিব নহয় ষ্ট্ৰেটেজিকেলি এনেকুৱা জেগাত কৰিব লাগে য'ত মানুহৰ সোনকালে চকুত পৰে আৰু মানুহে সেই পইণ্টখিনি নোট কৰি পেলাই আপোনাৰ গোটেই ব্লগ পোষ্টটো পঢ়ে তাৰে উপৰিও আপোনাৰ কিৱৰ্ডটো ক'ত দিব লাগে আপোনাৰ যিখিনি ইমেজ আছে সেই ইমেজৰ এটা অল্টাৰনেটিভ টেক্সট থাকে আপুনি গুগল ব্লগাৰে ইউজ কৰে বা আপুনি ৱৰ্ডপ্ৰেছে কৰে আপুনি যেতিয়া এখন ইমেজ আপলোড কৰিব সৰুকে এটা বক্স এটা আহে অল্টাৰনেটিভ টেক্সট বুলি তো তাতে আপুনি আপোনাৰ লং টেইল কিৱৰ্ডটো ব্যৱহাৰ কৰি এটা বাক্য লিখিব লাগে আৰু এই বাক্যটোৱেও আপোনাৰ গোটেই ব্লগ পোষ্টটো সাৰ্চ ইঞ্জিন অপটিমাইজ হোৱাত সহায় কৰে গোটেই ব্লগ পোষ্টটো কম্প্ৰেহেনচিভ গাইড লিখক বা আপুনি আল্টিমেট গাইড লিখক যিমানে ডিটেইল লিখিব তাৰে এটাই উদ্দেশ্য হোৱা উচিত সেইটো হৈছে আপোনাৰ ৰিডাৰৰ ভ্যালু দিয়া তেওঁলোকে বিচাৰি থকা প্ৰব্লেম এটাৰ সলিউশন এটা আগবঢ়াব বা তেওঁলোকে বিচাৰি থকা প্ৰশ্ন এটাৰ উত্তৰ দিয়াটো সেই ব্লগ পোষ্টটোৰ যেতিয়াই মুখ্য উদ্দেশ্য হ'ব আৰু ব্লগ পোষ্টটো মানে ভালকে লিখা হয় বা একো গ্ৰামেটিকেল বা কন্টেক্সুৱেল এৰৰ নাথাকে তেতিয়াই সেই কন্টেন্টক কি কোৱা হয় বেষ্ট কন্টেন্ট হিচাপে গুগলে ভাবে আৰু তেওঁলোকে বেছিকেও বেছি মানুহৰ আগত আপোনাৰ কন্টেন্ট বা আপোনাৰ ব্লগ পোষ্টটো সদায় দাঙি ধৰে তো টাইটেলত কেনেকৈ দিব টাইটেল টেগ অপটিমাইজ কৰিবলৈ এটা সদায় মনত ৰাখিব যে টাইটেলটো লেংদি হ'ব নালাগে আৰু মানুহৰ এটা ইমোশন ইনভক বা এনেকুৱাকে আল্টিমেট গাইড টু গ'জ টুৰিজম আল্টিমেট গাইড বুলি কোৱাৰ লগে লগে মানুহৰ এটা বিশ্বাস জন্মে সেই বিশ্বাসৰ ইমোশনটো আপুনি ইনভক কৰে যে এইটো ব্লগ পোষ্টটো পঢ়িলে আমি অসমৰ গ'জ টুৰিজমৰ বিষয়ে গোটেইখিনি কথা জানিব পাৰিম এটা কল টু একশ্যনটো সেনেকুৱা হয় যে আল্টিমেট গাইড ইয়াতকে আৰু ভাল আপোনাৰ গ'জ টুৰিজমত ইণ্টাৰনেটত কণ্টেক্ট নাই তেনেকে আমি কি কৰিব লাগে টাইটেলটো অপটিমাইজ কৰি ল'ব লাগে সেকেন্ডটো হৈছে মেটা ডেসক্ৰিপশন তো মেটা ডেসক্ৰিপশন কি এই যে আমি যে এসইওটো মই সার্চ কৰিলো এই ৰিজাল্ট বিলাক ওলালে আৰু এই বক্সটোৰ ভিতৰত দেখিছেনে এই দুটামান লাইন আছে এই যে এইখিনি ওলাইছে এই কথা সেইখিনি কয় মেটা ডেসক্ৰিপশন আৰু মেটা ডেসক্ৰিপশনটো আপুনি WordPress বা ব্লগাৰৰ তেওঁলোকৰ এটা বক্স থাকে মেটা ডেসক্ৰিপশনৰ কাৰণে তাতে আপোনাৰ কিৱৰ্ডটো ইউজ কৰি পেলাই দুটা বা তিনটা লাইন লিখিব পাৰে যদি আপোনাৰ ব্লগটো সেলফ হোস্টেড ব্লগ তেতিয়াহ'লে আপুনি Yoast SEO বা Rank Math বুলি প্লাগইন আছে তেওঁলোকেও মেটা ডেসক্ৰিপশনৰ এটা বক্স আগবঢ়ায় তাতে খুব কম শব্দত এটা বা দুটা লাইনত আপোনাৰ ব্লগটোৰ মানে জিষ্টখিনি সাৰাংশখিনি এই মেটা ডেসক্ৰিপশনৰ বক্সত দিব লাগে আৰু এই মেটা ডেসক্ৰিপশনখিনিও আপোনাৰ ব্লগ পোষ্টটো অপটিমাইজ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে লংগাৰ কন্টেন্ট মই অলৰেডি এইটো কথা ক'লো যে যিমানে আপোনাৰ কন্টেন্টটো লং হ'ব এইটো নহয় যে আপুনি এনি ধাৰাপাত লিখি পেলাই পোষ্টটো আপুনি দীঘল কৰিছে ভালকে
কোন কোড কিয় বিখ্যাত এই গোটেইখিনি কথা আপুনি যেতিয়া আপোনাৰ ব্লগ পোষ্টটোত থাকিব এইটো অটোমেটিক্যালি দীঘলীয়া হ'ব আৰু ৰিডাৰ্ছক ভিউ দিব ভ্যালু দিব আৰু কি হ'ব যে বুলেট পইণ্ট আৰু ইমেজ এই দুটা বস্তুৱে লংগাৰ কন্টেন্টত খুব এটা ডাঙৰ ৰোল প্লে কৰে কিয় কাৰণ যেতিয়া দীঘলীয়া হয় মানুহে পঢ়িবলৈ অকমান দিগদাৰি পায় দিগদাৰি পালে যেতিয়া আপুনি বুলেটত আপোনাৰ পইণ্টছখিনি লিখিব বা আপোনাৰ ইমেজ থাকিব মনোটনটো ব্ৰেক কৰিবলৈ তেতিয়া মানুহে পঢ়িও ভাল পায় আপোনাৰ ব্লগ পোষ্টটো এস্থেটিকলি দেখিবলৈও ভাল হয় আৰু তাৰে লগত আৰু এটা কথা কৰিব লাগে যে আপোনাৰ নিজৰ পাৰ্সপেক্টিভটো তাতে এড কৰিব যে আপুনি সেই গল্ফ টুৰিজম যদি গল্ফ খেলিব গৈছে গল্ফ টুৰিজমত ইনভলভ হয় যে আপোনাৰ নিজৰ ভিউটো কেনেকুৱা যে আপুনি কেনেকুৱা পাইছে বা আপুনি কেনেকে ভাল পাব সেই গোটেইখিনি কথাই লংগাৰ কন্টেন্ট বা লংগাৰ পোষ্টত আহিব সাৰ্চ ইঞ্জিনৰ কাৰণে অতিকে প্ৰয়োজনীয় কাৰণ এই হেডিং বিলাকে আপোনাৰ যেটো মেইন লং টেইল কিওয়াৰ্ড তাৰে ৰিলেটেড কিওয়াৰ্ড বিলাক ব্যৱহাৰ হোৱাত সহায় কৰে সাপোজ আপোনাৰ ব্লগ পোষ্টটো 1000 শব্দৰ আপুনি তাতে 4টা সেকশনত আপোনাৰ বিভক্ত আপোনাৰ ব্লগ পোষ্টটো প্ৰত্যেকটো সেকশনৰে কি থাকে এটা সাব হেডিং থাকে সাব হেডিং বিলাকত যদি আপুনি ৰিলেটেড যিখিনি কিওয়াৰ্ড আছিলে বা সাপোজ গল্ফ টুৰিজমৰ আপুনি গল্ফ টুৰিজম ইন আসাম আপোনাৰ ব্লগ পোষ্টৰ লং টেইল কিওয়াৰ্ড কিন্তু তাৰ ৰিলেটেড কিওয়াৰ্ড বিলাক আছিলে how to go golf in Assam how to play golf in Assam তো সেই যে ৰিলেটেড কিওয়াৰ্ড বিলাক আছে যদি আপুনি ভিতৰৰ সাব হেডিং বিলাকত সেই গোটেই মানে ৰিলেটেড কিওয়াৰ্ড খিনি দিয়ে তেতিয়াহলে কি হয় এই পইণ্ট বিলাকে আপোনাৰ ব্লগ পোষ্টটো হায়াৰ ৰেংকিং পোৱাত সহায় হয় আৰু এটা বা দুটা হেডিং সদায় কি কৰিব লাগে কুৱেশ্যনছত দিব লাগে কিয় কুৱেশ্যনছত দিব লাগে যে আজিকালি বহুত মানুহে কি কৰে আপোনাৰ গুগলকে হওক বা আপোনাৰ সিৰি হওক বা এলেক্সা হওক সদায় প্ৰশ্নটো সুধে হে সিৰি what is the best time to go for golf in Assam যদি কোনোবাই সুধিছে তেতিয়াহলে এই প্ৰশ্নটো যদি আপোনাৰ ব্লগ পোষ্টত থাকে বা কিউৰত কোনোবাই এইটো প্ৰশ্ন সুধিছে আৰু আপুনি তাৰ উত্তৰটো দিব পাৰে আপোনাৰ ব্লগ পোষ্টটো মনত ৰাখিব কিউৰা হওক গুগল এসিস্ট্যান্ট হওক সিৰি হওক বা এলেক্সা হওক দে আৰ আস্ক সার্চ ইঞ্জিনস মানে কোৱেশ্চনস বিলাক তাতে সার্চ কৰে আপুনি এতিয়াও যদি আপুনি গুগলত কিবা এটা বস্তু বিচাৰে কিছুমান কি হয় যে কোৱেশ্চনস আহে এই কোৱেশ্চনস বিলাকত আপুনি ৰেংকিং পাবলে আপোনাৰ ব্লগ পোষ্টত এটা বা দুটা কি কৰিব লাগে এনেকুৱা সাব হেডিং বিলাক যদি কুৱেশ্যনছত দিয়ে তেতিয়াহলে এই বস্তুটো আপোনাৰ আস্ক সার্চ ইঞ্জিন বিলাকত ৰেংকিং পোৱাত বা ফাৰ্স্ট পেজত অহাত সহায় কৰে ওকে মই অলৰেডি এটা টাইটেলত কৈছো যে টাইটেলটোত লং টেইল কিওয়াৰ্ড থাকিবই লাগে বাট যিখিনি হেডিং সেইবিলাকো কি হয় অত্যন্ত গুৰুত্বপূৰ্ণ হয় so that you can use long-term versions of the chosen keyword okay last হেইটো আহিব আমাৰ optimization of images optimization of image to search engine optimizationৰ এটা গুৰুত্বপূৰ্ণ অংশ কিয়নো আজিকালি ask search engineৰ লগে লগে image search engine আছে যেনেকি Pinterest আছে বা Googleৰ image search আছে তো হে তাতে ৰেংকিং পাবলৈ কি হয় বা গুগলৰ যেটো আমাৰ গুগল সার্চ ইঞ্জিন যেটো মেইন সার্চ ইঞ্জিন তাৰে ৰেংকিং পাবলৈ আপুনি যিমানে অল্টাৰনেটিভ টেক্সটটো আপোনাৰ ৰিচ হ'ব with keywords আপোনাৰ ৰেংকিংৰ চান্সেছ বিলাক কি হৈ যায় বাঢ়ি যায় হেতু কেনেকৈ কৰিব যিমানে ইমেজ আপুনি ইউজ কৰে সদায় তাৰে অল্টাৰনেট টেক্সটটোত কিওয়াৰ্ড ইউজ কৰিব ডেসক্ৰিপশন থাকে ডেসক্ৰিপশনতো হে অল্টাৰনেটিভ টেক্সটৰ কন্টেন্ট খিনি লিখিব পাৰে সদায় ক্যাপশন দিব সদায় টেক্সটৰ লগত ৰিলেভেন্ট ইমেজে দিব আৰু ইমেজ বিলাক যেতিয়া আপুনি সেভ কৰে তেতিয়াহলে এই ইমেজৰ ফাইল নেমটো সদায় আপোনাৰ লং টাৰ্ম কিওয়াৰ্ডটো ইউজ কৰি পেলাই ইমেজৰ নাম যেটো নাম থাকে আপোনাৰ মোবাইলতে হওক বা ল্যাপটপতে হওক হেতু সদায় চেঞ্জ কৰিলে پر সদায় হেতু হাইফেন ইউজ কৰিব ওকে ইমেজ অপটিমাইজেশন কৰক আপোনাৰ
হেডিং বিলাকো অপটিমাইজ কৰক আপোনাৰ গোটেই কন্টেন্ট অপটিমাইজ কৰিব লংগাৰ কন্টেন্ট বেটাৰ কিৱৰ্ড এই গোটেইখিনি বস্তুৱে অন পেজ SEOত ৰেংক পোৱাটোত অত্যন্ত সহায় কৰে আশা কৰো এই ভিডিঅ'টোৱে আপোনাক সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন বুজি পোৱাত অলপ হলেও সহায় কৰিব আজিলৈ এৰিছো আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব আপোনাৰ ব্লগাৰ ফ্ৰেণ্ডছ বিলাকৰ লগত and do subscribe to my channel bye bye